নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হিষ্ট্ৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰসমূহ। আজি প্ৰথম প্ৰশ্নটো হ'ল ৰজা দুষ্মন্ত আৰু শকুন্তলাৰ কাহিনী কোনে লিখিছিল? ৰজা দুষ্মন্ত আৰু শকুন্তলাৰ কাহিনী কোনে লিখিছিল? কালিদাসে লিখিছিল। কালিদাস এজন সংস্কৃতৰ লেখক আছিল। তেওঁ প্ৰাচীন ভাৰতৰ এজন মহান লেখক হিচাপে গণ্য কৰা হয় কালিদাসক। কালিদাসে বিভিন্ন ধৰণৰ নাটকো লিখিছিল। তেওঁ গুপ্ত বংশৰ পৰা আছে। দ্বিতীয় প্ৰশ্নটো হ'ল হৰ্ষবৰ্ধনক কি নামেৰে জনা যায়? হৰ্ষবৰ্ধনৰ আন এটা নাম হ'ল শিলাদিত্য। হৰ্ষবৰ্ধন কোন আছিল? ভাৰতৰ এজন সম্ৰাট আছিল। কোনটো বংশৰ? বৰ্ধন বংশৰ। বৰ্ধন বংশৰ এজন সম্ৰাট আছিল হৰ্ষবৰ্ধন। তৃতীয় প্ৰশ্নটো হ'ল হৰ্ষচৰিতৰ ৰচক কোন? হৰ্ষচৰিত আচলতে কি? হৰ্ষচৰিত হ'ল হৰ্ষবৰ্ধনৰ যি জীৱনী আত্মকথা, সেই আত্মজীৱনীখনকে হৰ্ষচৰিতৰ নাম দিয়া হৈছে। আৰু হৰ্ষচৰিত কোনে লিখিছিল? বাণভট্টই লিখিছিল। পিছৰ প্ৰশ্নটো হ'ল কাদম্বৰীৰ ৰচক কোন? কাদম্বৰী নামৰ যি পুথিখন, কাদম্বৰীৰ ৰচক হ'ল বাণভট্ট। পিছৰ প্ৰশ্নটো হ'ল অদ্ভুত সাগৰ আৰু দান সাগৰৰ ৰচক কোন? অদ্ভুত সাগৰ আৰু দান সাগৰৰ ৰচক হৈছে বল্লাল সেন। গীত গোবিন্দৰ লেখক কোন? গীত গোবিন্দৰ লেখক জয়দেৱ। গীত গোবিন্দত কৃষ্ণ গোপীৰ যি ৰাসলীলা আছিলে, সেই ৰাসলীলাৰ বিষয়ে উল্লেখ কৰা আছে। আৰু ইয়াৰ লগতে কৃষ্ণ ৰাধাৰ যি প্ৰেম কাহিনী সম্পূৰ্ণ ভাগ বৰ্ণনা কৰা আছে এই গীত গোবিন্দক। গীত গোবিন্দ কোনে লিখিছিল? জয়দেৱে লিখিছিল। পিছৰ প্ৰশ্নটো হ'ল চন্দাবৰ যুদ্ধ কেতিয়া হৈছিল? চন্দাবৰ যুদ্ধ হৈছিল 1194 চনত। কাৰ মাজত হৈছিল? মহম্মদ গৌৰী আৰু জয়চন্দ্ৰ, কনৌজৰ ৰজা জয়চন্দ্ৰৰ মাজত হৈছিল। এই যুদ্ধত মহম্মদ গৌৰী জয়ী হৈছিল আৰু জয়চন্দ্ৰ বিজয়ী হৈছিল। চন্দাবৰ নামৰ ঠাইখন বৰ্তমানৰ ফিৰোজাবাদৰ ওচৰতে আছে। পিছৰ প্ৰশ্নটো হ'ল তৰাইনৰ প্ৰথমখন যুদ্ধ কেতিয়া হৈছিল? তৰাইনৰ প্ৰথমখন যুদ্ধ হৈছিল 1191 চনত। কাৰ মাজত? পৃথ্বীৰাজ চৌহান আৰু গৌৰীৰ মাজত হৈছিল। তৰাইনৰ দ্বিতীয়খন যুদ্ধ কেতিয়া হৈছিল? তৰাইনৰ দ্বিতীয়খন যুদ্ধ হৈছিল ঠিক প্ৰথম যুদ্ধখনৰ এবছৰ পিছতে, অৰ্থাৎ 1192 চনত হৈছিলে। কাৰ মাজত হৈছিলে? গৌৰী আৰু পৃথ্বীৰাজ চৌহান। এই যুদ্ধখনত গৌৰী বিজয়ী হয় আৰু পৃথ্বীৰাজ পৰাজিত হয়। বৰ্তমানৰ তৰাইন নামৰ ঠাইখন ক'ত আছে? হাৰিয়ানাত আছে। নেক্সট কুৱেশ্যন, খৌতলী যুদ্ধ কেতিয়া হৈছিল? খৌতলী যুদ্ধ কেতিয়া হৈছিল? 1518 খ্ৰীষ্টাব্দত। 1518 চনত খৌতলী যুদ্ধ হৈছিল। কাৰ মাজত হৈছিল? ইব্ৰাহিম লোডি আৰু মেৱাৰৰ ৰাজা ৰাণা সাংগাৰ মাজত হৈছিল, যিখন যুদ্ধত ৰাণা সাংগাৰ বিজয়ী হৈছিল। পিছৰ প্ৰশ্নটো হ'ল মহম্মদ গজনীয়ে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? মহম্মদ গজনীয়ে ভাৰতত 17 বাৰ আক্ৰমণ কৰিছিল। কিমানবাৰ? 17 বাৰ আক্ৰমণ কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল কুতুব মিনাৰ কোনে বনাইছিল? আমি জানো সকলোৱে যে কুতুব মিনাৰ কোনে বনাইছিলে? কুতুবুদ্দিন এবকে। কুতুবুদ্দিন এবকে কুতুব মিনাৰ বনাইছিলে। কুতুবুদ্দিন কোন আছিল? দিল্লী চলতনৰ তেওঁ প্ৰথম শাসক বুলি ক'ব পাৰি। দিল্লী চলতনৰ তেওঁ প্ৰথম শাসক আছিল। আৰু ইয়াৰ উপৰি তেওঁ গোলাম বংশৰ স্থাপকো আছিল। তেওঁ মাত্ৰ 4 বছৰহে শাসন কৰিছিল, 1206 খ্ৰীষ্টাব্দৰ পৰা 1210লৈ। পিছৰ প্ৰশ্নটো হ'ল ধাইদিনকা ঝোপৰা কোনে বনাইছিল? ধাইদিনকা ঝোপৰা কোনে বনাইছিলে? কুতুবুদ্দিন এবকেই বনাইছিলে। আৰু ধাইদিনকা ঝোপৰা বৰ্তমানৰ ক'ত আছে? আজমেৰ, ৰাজস্থানৰ আজমেৰত আছে ধাইদিনকা ঝোপৰা। 1192 চনত আফগানৰ সেনাপতি মহম্মদ গৌৰীৰ আদেশত কুতুবুদ্দিনে এই ধাইদিনকা ঝোপৰাটো সাজিছিল। ধাইদিনকা ঝোপৰা আচলতে শুনিবলৈ এনেকুৱা লাগে যে এটা ধাইদিনকা ঝোপৰা বুলি এটা ঝুপুৰি নিচিনা এনেকুৱাই লাগে, কিন্তু আচলতে তেনেকুৱা নহয়। এইটো এটা মছজিদ হয়। আগতে প্ৰাচীন ভাৰত যেতিয়া আছিলে, প্ৰাচীনত এটা যিটো ঠাইত মানে মছজিদটো আছে, সেই মছজিদত প্ৰাচীনতে এটা স্কুল আছিল, এটা বিদ্যালয় আছিলে, আৰু এখন ডাঙৰ বিদ্যালয় আছিলে, আৰু লগতে মন্দিৰ আছিলে। পিছত সেই বিদ্যালয়খন আৰু মন্দিৰটো ভাঙি পিনে তাত মছজিদ বনোৱা হয়, আৰু তেতিয়াৰ পৰা এই মছজিদটোক ধাইদিনকা ঝোপৰা বুলি নাম দিয়া হয়। পিছৰ প্ৰশ্নটো হ'ল
ভাৰতত প্ৰথমবাৰ ৰাজসিংহাসনত বহা মুছলিম মহিলাগৰাকী কোন আছিল? ভাৰতত প্ৰথমবাৰ ৰাজসিংহাসনত বহা মুছলিম মহিলাগৰাকী আছিল ৰাজিয়া চুলতানা। তেওঁক প্ৰথমে ৰাজিয়া বেগম বুলি কয়, তাৰপিছত যেতিয়া তেওঁ শাসন কৰিবলৈ লয় তেতিয়াৰ পৰা তেওঁৰ ৰাজিয়া চুলতান বুলি কয়। ৰাজিয়া চুলতান আছিলে ইলতুৎমিছৰ পত্নী। যেতিয়া ইলতুৎমিছ ঢুকাইছিলে তেওঁৰ পুত্ৰক উত্তৰাধিকাৰী হিচাপে দিছিলে, উত্তৰাধিকাৰী পাইছিলে, শাসন কৰিছিলে। কিন্তু পুত্ৰৰ কেইবছৰমান পিছতে পুত্ৰৰ মৃত্যু হোৱাত উত্তৰাধিকাৰী হিচাপে কোনো নথকাত উপায়বিহীন হৈ ৰাজিয়া চুলতানে নিজে শাসন কৰিবলৈ দিল্লী চুলতানৰ শাসনত বহিছিল। তেওঁ প্ৰথম এনে মুছলিম মহিলা আছিল যি তেতিয়াৰ সময়ত ৰাজদৰবাৰত মুখ নঢকাকৈ, অৰ্থাৎ তেতিয়া মুছলিমত যি পৰম্পৰা আছিলে ৰাজদৰবাৰ মুখ নঢকাকৈ যাব নোৱাৰে, কিন্তু তেওঁ প্ৰথম মুছলিম মহিলা আছিল যিজনীয়ে মুখ নঢকাকৈ সম্পূৰ্ণ মুখ খোলাভাৱে তেওঁ ৰাজদৰবাৰলৈ অহা যোৱা কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল আমিৰ খুশ্ৰ আৰু আমিৰ হাছান কাৰ দৰবাৰৰ কবি আছিল? আমিৰ খুশ্ৰ আৰু আমিৰ হাছান দুজন কবি আছিল। কাৰ দৰবাৰৰ কবি আছিল? বলবনৰ। পিছৰ প্ৰশ্নটো হ'ল খিলজী বংশৰ স্থাপনা কোনে কৰিছিল? খিলজী বংশৰ স্থাপনা কোনে কৰিছিল? জালাউদ্দিন ফিৰোজ খিলজীয়ে। নেক্সট কুৱেশ্যন, এডৱাৰ্ড থমাছে কাক প্ৰিন্স অৱ দ্য মনিয়াৰ্ছৰ উপাধি দিছিল? এডৱাৰ্ড থমাছে মুহম্মদ বিন তুগলকক প্ৰিন্স অৱ দ্য মনিয়াৰ্ছৰ উপাধি দিছিল। এডৱাৰ্ড থমাছ কোন হয়? ব্ৰিটিছৰ এজন কবি হয়। তেওঁ উপন্যাসো লিখে বা ৰচনাও লিখিছিলে বহুত, এডৱাৰ্ড থমাছ। নেক্সট কুৱেশ্যন, ইবেন বটুতা ভাৰতলৈ কেতিয়া আহিছিল? ইবেন বটুতা ভাৰতলৈ কেতিয়া আহিছিল? 1333 খ্ৰীষ্টাব্দত। ইবেন বটুতা এজন জিঅ'গ্ৰাফাৰ আছিলে। তেওঁ প্ৰায় পৃথিৱীভাৱে তেওঁ পুৰণি পৃথিৱীখন প্ৰায়ভাগ ভ্ৰমণ কৰিছিলে। বুৰঞ্জীত উল্লেখ কৰা মতে প্ৰায় 1,17,000 কিলোমিটাৰ ইবেন বটুতাই 1,17,000 কিলোমিটাৰ ঠাই ভ্ৰমণ কৰিছিলে। পিছৰ প্ৰশ্নটো হ'ল তুতিনামাৰ ৰচক কোন? তুতিনামাৰ ৰচক জিয়া নাক্সাবী। আজিৰ শেষৰ প্ৰশ্নটো এইটোৱে, তুতিনামাৰ ৰচক কোন? জিয়া নাক্সাবী। আজি 19টা প্ৰশ্ন আলোচনা কৰা হ'ল। যদি প্ৰশ্নোত্তৰখিনি আপোনালোকক ভাল লাগিছে বা হেল্পফুল যেন লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমতে চাবলৈ পায়। থেংক ইউ।